হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক কম বেলেগৰ হোৱাটছআপ ষ্টেটাছ আপুনি তেওঁক নোখোজাকৈ কেনেকৈ ডাউনলোড কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেলেগৰ হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰিবৰ বাবে আপুনি প্ৰথমতে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰৰ পৰা আপুনি এটা এপ ডাউনলোড কৰি ল'ব লাগিব। চাৰ্চ বাৰত চাৰ্চ কৰিব ষ্টেটাছ ছেভাৰ, এনেকৈ চাৰ্চ কৰিব, এনেকৈ আহিব। এনেকৈ আহিলে এই প্ৰথম এপটোৱে ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড হৈ আছে, নহ'লে বা মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত এনেকৈ অ'পেন কৰিব। অ'পেন কৰিলে এনেকৈ পেজখন খোল খাব। তাৰপিছত এনেকৈ আহিব। এনেকৈ আহিলে আপুনি ইয়াতে ইমেজো ডাউনলোড কৰিব পাৰিব আৰু এনেকৈ ভিডিঅ' আহিব। ভিডিঅ' আহিলে ষ্টেটাছ ডাউনলোড কৰি ল'ব পাৰিব। আপুনি যোনটো ষ্টেটাছ ডাউনলোড কৰে সেইটোত চিলেক্ট কৰিব। চিলেক্ট কৰিলে এনেকৈ আহিব। এনেকৈ আহিলে আপুনি এই ডাউনলোড অপশ্যনটোত ক্লিক কৰিব। ডাউনলোড অপশ্যনটোত ক্লিক কৰাৰ পিছত আৰু এনেকৈ পেজখন খোল খাব। তাৰপিছত এই অ'কে অপশ্যনটোত ক্লিক কৰিব। অ'কে অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনাৰ ভিডিঅ'টো ডাউনলোড হৈ যাব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।